Welcome to Simple Life MF YouTube channel. আজি থাকক কালিৰ পৰা কৰিম এনেকৈ হয়তো পাৰ হৈ গ'ল কেইবা বছৰ তথাপিও কালিৰ পৰা কৰা নহ'ল আমি যেতিয়াই ভাবো কালিৰ পৰা কামটো কৰিম তেতিয়া আৰু সেই কামটো কৰা নহয় এনেকৈ সময় পাৰ হৈ যায় আপোনাৰ যদি কিবা বেয়া অভ্যাস আছে আৰু আপুনি এই অভ্যাস এৰিব বিচাৰে তেন্তে আজিয়ে এৰি দিয়ক কালিৰ পৰা এৰি দিম বুলি কৈ থৈ নিদিব বেয়া অভ্যাস এৰিব বিচাৰিলে কোনো স্পেচিয়েল ডেৰ বাবে ৱেইট কৰি নাথাকিব আজিয়ে এৰক বদ অভ্যাস আপুনি যদি কিবা ভাল অভ্যাস গঢ়ি তুলিব বিচাৰিছে তেন্তে আপুনি কালিৰ বাবে অপেক্ষা কৰি নাথাকিব আজিয়ে আৰম্ভ কৰক আজি থাকক কালিৰ পৰা কৰিম এনেকৈ কিমান কাম যে বাকি থাকিল সেই কালিৰ দিনটো আজিলৈকে আহা নাই আবি নেহি তো কবি নেহি আজিৰ পৰা নহয় এই মুহূৰ্তৰ পৰাই কৰক জীৱনত সাকসেস হ'বলৈ হলে সময়ৰ লগত মিলাই চলিব লাগিব আপুনি কালিলৈ বাট চাই থাকোতে সময় দ্ৰুতগতিত আগবাঢ়ি যাব আৰু সপোনবোৰ পূৰ কৰা বহুত বেছি কঠিন হৈ পৰিব হে কালিৰ পৰা নহয় এতিয়াৰ পৰাই আৰম্ভ কৰক আপুনি আপোনাৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ হলে এতিয়াৰ পৰাই চেষ্টা চলাই যাওক কালিৰ বাবে বাট চাই নাথাকিব আপুনি নিশ্চয় সফল হ'ব ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ